গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু কাতি বিহু আপোনালোক সকলোলৈকে জনাইছোঁ কাতি বিহুৰ বহুত বহুত শুভেচ্ছা। সকলো সুস্বাস্থ্য হওক দীৰ্ঘায়ু হওক তাৰে কামনা কৰিছোঁ। এয়া সন্ধিয়া হ'লে আৰু পূৰা গৰু চৰু গোহালিত বান্ধি চোতাল ঘৰ সাৰি ধুনীয়া কৰি থৈ দিছোঁ। এতিয়া মানে সন্ধিয়া হোৱাৰ লগে লগে আমি বন্তি জ্বলাম। ইয়াৰ লগতে এই বস্তুৰে দেখুৱাম আপোনালোকক। সৰু কলগছ এজোপা এনেদৰে কাটি পেলাই সৰু সৰু টুকুৰা কৰি লৈছোঁ। এনেকৈ মাৰি এডালত এনেকৈ পুতি পেলাই এইটো তাতে দি দিম। বন্তি গছ যাতে হিলা হিলি নহয়, তাৰপৰা ইয়াৰ ওপৰত বন্তি গছ জ্বলাই দিম যাতে অকণো লৰচৰ নহয়, ধুনীয়াকৈ ৰখি যায়, নহ'লে তো পৰি যোৱা চান্স থাকে। আপোনালোকে এইটো কাম কৰে নাই বাৰু জনাব দেই। আমি গাঁৱলীয়া বুলিয়ে কৰোঁ নে কি নাজানো আৰু এইফালে দেখুৱাম এইয়া বায়ে কাটি আছে ঔটেঙা, এয়া বন্তি জ্বলাবৰ কাৰণে। আমি মানে আমাৰ ইয়াতে মানে এনেকৈ ঔটেঙা আৰু কি অমিতা এনেদৰে এনেকৈ চাকি জ্বলোৱা হয়। এয়া ঔটেঙা ইয়াতে ধুনীয়াকৈ এনেকৈ কাটি দিয়া হ'ব শলিতা দিবৰ কাৰণে। পাছত দেখুৱাম বাৰু কেনেকৈ কাটো। এয়া কাটিছেহে, চাফা তাফা কৰি হৈ লওক তাৰপিছত দেখুৱাম। ৰ'ব দেই, নয়নতৰাজোপা চাওকচোন কি ধুনীয়াকৈ ফুলি আছে। এয়া ফটকৈ চকুত পৰি গ'ল, সেইটো কাৰণে দেখুৱাই দিলোঁ আপোনালোকক। এইজোপা হৈছে নয়নতৰা গছ, এজোপাই কিন্তু দেই বহুত ডাঙৰ হৈ আছে, ধুনীয়াকৈ ফুলি আছে। এইডাল হৈছে পাৰিজাত ফুল। পাৰিজাত ফুলজোপা মানে তামোল গছত দি থোৱা হৈছিলে, কিন্তু বেলেগ এজোপা তামোল গছ কাটোঁতে পাৰিজাত ফুলজোপা মানে গোটেই ভাগি গুচি গ'ল। সেইটো কাৰণে ভাবিছোঁ এতিয়া বেলেগ টাব এটাতে ৰুই দিওঁ, ৰুই লওঁ। এইবাৰ মানে টাবতে ৰুই দিম বুলি ভাবিছোঁ, গছত নোৰোঁ আৰু। যিহেতু গছ বতাহ ধুমুহা মাৰিলে ভাগিও যায়, আকৌ কেতিয়াবা বেলেগ গছ কাটোঁতেও মানে পৰি ডাল চালবিলাক ভাঙি যায়। এইটো আগৰে ফুল ৰোৱা টাব আছিলে, ভাবিছোঁ তাতে ৰুই দিওঁ। সেইটো কাৰণে মাটিবিলাক অকণমান কোমল কৰি লৈছোঁ কটাৰী এখন লৈ পেলাই। এয়া অকণমান ধুনীয়াকৈ মিহি কৰি ল'ম, গোবৰ মাটি হয় এইখিনি। তাৰপৰা এতিয়া এটা টাবতে ৰুই দিম আৰু গোটেইখিনি। এতিয়া যিহেতু ইমান বেছি সময়ো নাই, চাকি বন্তি জ্বলাব লাগে। ৰ'ব, আজি মানে আমাৰ ঘৰত স্পেচিয়েলকৈ কিবা এটা আয়োজন কৰিছোঁ দেই, পাছত দেখুৱাম বাৰু। আপোনালোকে কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব। এনেকৈ ৰুই দিছোঁ, 4টা ডাল আছিলে, গোটেই 4টাই ৰুই দিছোঁ একেটা টাবতে, যি হয় হ'ব আৰু। এয়া ৰুই দিছোঁ, এনেকৈ বাচিলেই হয় আৰু। গোবৰ মাটিহে এয়া, একো নহয়। তাৰপৰা ইয়াতে দি দিম এতিয়া পানী, ধুনীয়াকৈ পানী অকণমান দি দিম, ফুলকৈ দি দিম পানী, একদম তলৰ মাটিখিনিলৈকে যাতে পানীটো গুচি যায়, ফুলকৈ ধুনীয়াকৈ দি দিম। নহ'লে মানে কি হয়, গছত পাৰিজাত ফুল ৰুই থৈছোঁ, যিহেতু পাৰিজাত ফুল ৰাতিহে ফুলে, কলিটোহে দেখোঁ, মানে ফুলজোপা দেখিবলৈ নাপাওঁ। এবাৰহে দেখিছিলোঁ মাত্ৰ, কেতিয়া ৰাতি ফুলে কি হয় মানে একো পাত্তাই নাপাওঁ, যিহেতু ৰাতি ফুলে। সেইকাৰণে ভাবিছোঁ এবাৰ টাব ৰুই দিওঁ, ভিতৰত নি থৈ দিম মানে, তেতিয়া চাব পাৰিম আৰু। এয়া ধুনীয়াকৈ সজাই ল'লোঁ। এতিয়া দিওঁগৈ, পদূলিত আগত দি ল'ম, তাৰপিছত ভঁৰালত দিম, পাকঘৰত দিম, দুৱাৰমুখত দিম। এয়া এতিয়া যাওঁ খুৰাহঁতৰ ঘৰলৈ। মানে কাতি বিহু যেতিয়া তুলসী পূজাৰ মেইন, আৰু তুলসী তলত প্ৰসাদ খোৱা সোৱাদটোৱে সুকীয়া নহয় জানো। এয়া প্ৰসাদ দিছে, গোটেই সৰু ল'ৰা ছোৱালীবিলাক তুলসীৰ গছৰ ওচৰতে এনেদৰে বহি লৈছে, বস্তা পাৰি দিছোঁ। এয়া ধুনীয়াকৈ সেৱা লৈছোঁ।
বালি বালি এয়া হৈছে আমাৰ পাকঘৰ মানে এয়া চৌকাটো আজি নতুনকৈ বনোৱা হৈছে মানে আজি বিহু যিহেতু সেইটো কাৰণে বিহুৰ দিনা চৌকাত প্ৰথম জুই ধৰিব বুলি ভাবিলে সেয়াই মায়ে জুই জ্বলাই আছে ধুনীয়াকৈ আৰু মানে গোটেই আমি ছোৱালীখিনিয়ে যিহেতু হৰিনাম শিকি আছিলোঁ ন সেয়া ছোৱালীখিনিকো মানে এসাঁজ খুৱাওঁ বুলি ভাবিছোঁ আজি ধুনীয়াকৈ জুই জ্বলি গ'ল এতিয়া ভাত বহাই দিছে জুইতে যিহেতু জুইত বনোৱা বস্তু স্বাস্থ্যৰ কাৰণে উপকাৰিতা সেইটো কাৰণে আমি বেছিভাগ জুইতে বনাই খাওঁ গেছ ইউজ কৰোঁ তথাপিও বেছি সৰহভাগ মানে জুইতে ব্যৱহাৰ কৰা হয় এয়া ধুনীয়াকৈ জুই জ্বলি আছে এয়া দেখিছোঁ চাহ খাবলৈ গোটেই ছোৱালীখিনি আহি গ'ল এয়া প্ৰথমতে চাহ খাই লৈছোঁ এনেদৰে বহি লৈছোঁ আৰু গোটেইখিনি এয়া চাহ খাই লওঁ আমি মানে ছোৱালীখিনিয়ে যে নাম শিকি আছিলোঁ নতুনকৈ সেইটো কাৰণে আজি বিহু উপলক্ষে আৰু আমাৰ ঘৰত নতুনকৈ উঠানত জুইও জ্বলাইছে সেই উপলক্ষে আজি সকলোৱে মিলি এসাঁজ খাওঁ আৰু এতিয়া আমি নাম গাম চবেই এয়া গোটেইখিনি বহি আছোঁ নমস্কাৰ দেই নমস্কাৰ নাম গাম এতিয়া শুনিব দেই কেনেকুৱা হয় ক'ব তাৰপিছত কমেণ্ট কৰিব ভাত খাবলৈ হৈ গ'ল ভাত খালে মানে এয়া হৈছে আমাৰ আইতা মানে পাপাৰ মাক আইতা এয়া পাকঘৰত এনেকৈ খাই আছে এয়া
আমাক নেগেৰা বজাই দিছিলে, খোল বজাই দিছিলে। আৰু এইটো হৈছে বগা স্পৰ্টিং পিন্ধাটো আমাৰ ডাঙৰ বাৰ ল'ৰা, ডাঙৰ বাৰ ভিনদেউ, দেহা আৰু বাৰ ছোৱালীজনীও আহি পালেহি। আমি সকলোৱে একেলগে মিলি এনেকৈ এসাঁজ খাইছোঁ আৰু ভালকৈ। কেনেকুৱা লাগিলে ভিডিঅ'টো প্লিজ কমেণ্ট কৰি জনাব। আৰু আমি যিহেতু নতুনকৈ প্ৰথমবাৰৰ কাৰণে নাম শিকিছোঁ, ক'ত কি ভুল হৈছে সেয়াও আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।